ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ আগষ্ট মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ আৰু অসমীয়া শাওণ মাহৰ 31 তাৰিখ। বন্ধু-বান্ধৱীসকল আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি আৰু নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ আৰু যোগ হ'ব পৰিমগ যোগ আৰু কৰণ হ'ব বৰ্বকৰণ। জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 4:59 আৰু সূৰ্যাস্ত সময় হ'ব 5:54। বন্ধু-বান্ধৱীসকল দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নাপাহৰিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ বন্ধুবৰ্গৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব নাপাহৰিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফলৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব, কথা বতৰা মধুৰতা থাকিব, তথাপিও পৰিয়ালৰ সম্প্ৰীতি বজাই ৰাখক বুলি কৈছে। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত টকা পইচাও আহিব, বিশেষকৈ আপোনালোকৰ পাৰফৰ্মবোৰ আপোনালোকক ভাল দেখাব পাৰিব, নতুনত্ব আহিব। ঘৰত যদি কোনো ব্যক্তিৰ সৈতে মিছ আণ্ডাৰষ্টেণ্ডিং যদি হৈছিল বা পৰিয়ালৰ বিশেষকৈ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে নিজে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বিশেষকৈ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজিবোৰ ঠিক কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক বুলি কৈছে। শান্তিৰ সম্প্ৰীতি আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ নতুন সুযোগ সুবিধা বা ভাল অপৰচুনিটি লাভ কৰাৰ সম্ভাৱনাৰ যথেষ্ট দেখা পোৱা গৈছে। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা যায়। যিসকলে বিদেশ যাত্ৰা কৰিব বিচাৰিছিল তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। আজিৰ দিনত আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চাব। আজিৰ দিনটো থাকিব সেইখিনি, কিন্তু ক্ৰোধ অতিমাত্ৰা আপোনালোকক পৰিহাৰ কৰক বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ খং ৰাগবোৰ বিশেষকৈ কমাই কৰক বুলি কৈছে। কথাত কঠোৰ ভাৱ আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ত্যাগ কৰক। গতিকে কথা বতৰা মধুৰতা আনিব লাগিব। নৰ্মেলি আপোনালোকে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। পৰিয়ালৰ অৱস্থা আপোনালোকৰ উন্নত হ'ব। কিছুমান যদি আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল, কিছুমান যদি প্ৰব্লেম ফেচ কৰিছিল, সেই ধৰণৰ প্ৰব্লেমবোৰ কিছু পৰিমাণে হ্ৰাস পাব বুলি কৈছে। কিছুমান ক্ষেত্ৰত ল' ফিল কৰিব পাৰে, কিছু চিন্তা ভাৱনাবোৰ থাকিব, ব্যৰ্থতাৰ চিন্তা থাকিব। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। প্ৰগতিৰ পথ আপোনালোকৰ প্ৰশস্ত হ'ব বুলি কৈছে। হয়তো যাতায়াত আপোনালোকৰ কৰিবলগীয়া হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ আজিৰ দিনটোত যত্ন লওক আৰু সম্পৰ্কবোৰত আপোনালোকৰ মধুৰতা থাকিবলৈ চেষ্টা কৰক, অৰ্থাৎ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। অত্যন্ত শুভ দিন লাভ উঠাব। প্ৰেমিক প্ৰেমিকাসকলে আজিৰ দিনটোত ৰিলেক্স হৈ থাকিবলৈ চেষ্টা কৰক। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখাব যে টাচ ইছ্যু আপোনালোকৰ যদি ৰিচেণ্টলি হৈছিল সেইখিনি আপোনালোকৰ ঠিক কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত শুভ দিন, আগবাঢ়ি যোৱাৰ বাবে অপৰচুনিটি লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটো আপোনালোকৰ নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক। দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনালোকৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব বন্ধু-বান্ধৱীসকল সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। টকা পইচা হাতলৈ আহিব। আপোনাৰ বিশেষকৈ আজিৰ দিনটোত বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগী বিশেষকৈ স্বাস্থ্যৰ বাবে আপুনি অশান্তি পাব পাৰে বুলি কৈছে। গতিকে নিজৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক। বৌদ্ধিক আপোনালোকৰ কৰ্মৰ পৰা আয় বৃদ্ধি পাব। সাজ পোছাক উপহাৰ হিচাপে লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে ধ্যান ৰাখক। আৰু বিশেষকৈ আজিৰ দিনটোত আত্মবিশ্বাসেৰে ভৰা দিন বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। বন্ধুৰ এজন আহিব পাৰে বা আপোনালোকৰ বিশেষকৈ পুৰণি বন্ধু লগ পাব পাৰে বা আপোনালোকৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বন্ধুত্ব আপোনালোকৰ গঢ় লৈ উঠিব পাৰে বুলি কৈছে। বাহনৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দ বাঢ়িব। বিশেষকৈ আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ দেখা পোৱা যায়। আত্মনিয়ন্ত্ৰিত হওক আৰু বিশেষকৈ আপোনালোকৰ বন্ধুৰ পৰা আপোনালোকৰ বিশেষকৈ সহযোগিতা আজিৰ দিনটোত লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা যায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখা পোৱা যায়। দিনটো সুন্দৰভাৱে পাৰ হ'ব। মাৰ্কেটিং ষ্টাডি কৰিব, কেনেকৈ নতুনত্ব আনিব, কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বঢ়াব লাগিব। বিশেষকৈ মিছ আণ্ডাৰষ্টেণ্ডিং যদি হৈছিল সেইখিনি ঠিক কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। যদি কিছুমান ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কিছুমান যদি ভুল হৈছিল সেইখিনি আপোনালোকে একচেপ্ট কৰি সেইখিনি আগবঢ়াই
অৰ্থাৎ আপোনালোকৰ ৰিলেশ্যনশ্বিপবোৰ আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বৈবাহিক জীৱনত শুভ দেখা পাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব, ইজনে সিজনৰ মনৰ কথাবোৰ বুজি পাব, আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কনফিডেঞ্চ থাকিব, মনত সাহস থাকিব, দিনটো সুন্দৰভাৱে পাৰ হ'ব। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক, নিজৰ হেল্থৰ প্ৰতি, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। বিশেষকৈ আজিৰ দিনটোত গেছজনিত সমস্যা কিছু আপোনালোকক অশান্তি কৰিব পাৰে, গতিকে খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰাৰ প্লাছ আপোনালোকৰ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে বিশেষকৈ এভইড কৰক, যি ধৰণৰ খাদ্যৰ প্ৰতি আপোনালোকৰ বিশেষকৈ গেছৰ প্ৰব্লেম বা এচিডিটিৰ প্ৰব্লেম আপোনালোকৰ সৃষ্টি কৰে, গতিকে সেই ধৰণৰ খাদ্যপ্ৰতিবোৰ এভইড কৰক বুলি কৈছে। আপোনালোকৰ নিজৰ মনত কনফিডেঞ্চ সদায় ৰাখিবলৈ চেষ্টা কৰক, কথা বতৰা মধুৰতা আনিবলৈ লাগিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব বন্ধু বান্ধৱীসকল সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পাব যে মনটো কিছুমান ক্ষেত্ৰত অস্থিৰ হৈ থাকিব, ধৈৰ্যৰ অভাৱ হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকে যিকোনো কাম কৰোঁতে ধৈৰ্যৰ আপোনালোকৰ কিছু কম দেখা পোৱা যায়, সেইখিনি ক্ষেত্ৰত নিজে কণ্ট্ৰল আনিব লাগিব। নিজৰ মনটোক, নিজৰ মাইণ্ডটোক আপোনালোকে নিজে কণ্ট্ৰল কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে, যিকোনো কাম কৰোঁতে, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, জনা বুজা কামতে আপোনালোকে আজি দিনটো আগবাঢ়িব, নজনা কামত কেতিয়াও ভুলতো আগনাবাঢ়িব, বাই মিষ্টেক আপোনালোকৰ হ'ব পাৰে। গতিকে ধ্যান ৰাখক, কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা যদি পৰিয়ালৰ সৈতে আপোনালোকে কৰিছিল, সেইখিনি ক্ষেত্ৰত অত্যন্ত শুভ দিন, সেইখিনি সুযোগ সুবিধাবোৰ লাভ কৰিব পাৰে বুলি কৈছে, অৰ্থাৎ পৰিয়ালৰ সৈতে কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ আপোনালোকৰ নিজৰ শৰীৰটোৰ প্ৰতি, নিজৰ হেল্থৰ প্ৰতি আপোনালোকে নিজে কেয়াৰ লওক বুলি কৈছে। আজিৰ দিনটোত বাহনৰ ৰক্ষণাবেক্ষণৰ বাবে বা বাহনৰ নামত আপোনালোকৰ বিশেষকৈ খৰচ পাতিৰ বৃদ্ধি পাব পাৰে। যিসকলৰ বাহন আদি আছে তেওঁলোকৰ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত অসুবিধা আহিব পাৰে, গতিকে ধ্যান ৰাখক। যিকোনো ধৰণৰ সমস্যা অহাৰ আগতে আপোনালোকে বিশেষকৈ এক্টিভ হৈ থাকিব। যিকোনো কাম কৰোঁতে, যিকোনো ছিগনেচাৰ কৰোঁতে, বিশেষকৈ কাম কৰোঁতে, নথিপত্ৰ ছিগনেচাৰ কৰোঁতে, বিশেষকৈ ডিল আদি কৰোঁতে, বিশেষকৈ আজিৰ দিনটোত ফাইনেন্স যিসকলে কাম কৰে তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। আজিৰ দিনটোত সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ দিনটোত বিশেষকৈ বন্ধু বান্ধৱীৰ সহযোগিতা আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ অগ্ৰগতি, আপোনালোকৰ বাট মুকলি কৰিব বুলি কৈছে। অত্যন্ত শুভ দিন বুলি কৈছে, লাভ হ'ব, ধৈৰ্য ধৰিব, কিন্তু খৰখেদা নকৰিব। আজিৰ দিনটোত কামবোৰ কৰোঁতে নিজৰ ওপৰত বিশ্বাস ৰাখিব। বিশেষকৈ আজিৰ দিনটোত নিজৰ টেলেণ্টৰ ওপৰত আপোনালোকে বিশেষকৈ কাম কৰিবলৈ চেষ্টা কৰক, আৰু টকা পইচা আপোনালোকৰ সেই অনুসাৰে আহিব। চেষ্টা কৰিলে আজিৰ দিনটোত বিশেষকৈ যিবোৰ কাম আছিল তাৰে কিছু আপোনালোকৰ প্ৰায়বোৰ কাম আপোনালোকৰ হৈ উঠিব বুলি কৈছে, কিন্তু আপোনালোকে চেষ্টা কৰিব লাগিব। ভাগ্য আপোনালোকক লগ দিব, সফলতাৰ যুগ দেখা পোৱা যে জীৱনত আগবাঢ়ি যাবৰ বাবে পৰিশ্ৰম কৰিব লাগিব, সেইখিনি আপোনালোকে নিজে বুজি উঠিব বুলি কৈছে। অত্যন্ত শুভ দিন। কনফিউজনত আহি কোনো ধৰণৰ কাম নকৰিব কিন্তু, আৰু বিশেষকৈ ঘৰৰ হওক, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক, সম্বন্ধবোৰ মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলিছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। কোনো ব্যক্তিৰ সৈতে মতানৈক্য হ'ব পাৰে, আগবাঢ়ি যোৱাৰ বাবে সুযোগ সুবিধাবোৰ আহিছে, গতিকে সেইখিনি একচেপ্ট কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ শুভ দেখা পাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। বৈবাহিক জীৱনত আপোনালোকৰ সংবেদনশীল হৈ থাকিব, বিশেষকৈ ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক, তৎক্ষণাত ৰিয়েক্ট নকৰিব, ইগ' ভাৱ কমকৈ কৰক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক, খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পাব যে ধৈৰ্যৰ কিছু প্ৰয়োজন আছে। আজিৰ দিনটো বিশেষকৈ কনফিউজনত আহি কোনো ধৰণৰ কাম নকৰিব। যিসকলে বিদেশ যাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে, দিনটো সুন্দৰভাৱে পাৰ হ'ব। বন্ধু বান্ধৱীসকল আপোনালোকৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আশা নিৰাশাৰ অনুভূতি মনত আপোনালোকৰ থাকিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ পৰীক্ষা আৰু সাক্ষাৎকাৰত আপুনি সফল হ'ব বুলি কৈছে। শাসকীয় প্ৰশাসনৰ পৰা দিয়াৰ সহায় লাভ কৰিব, আত্মবিশ্বাস বাঢ়িব। বিশেষকৈ সংৰাগবোৰ কমাব লাগিব। খঙৰ মুহূৰ্তত বা সংৰাগ যি সময়ত উঠি থাকে সেইখিনিত ক্ষেত্ৰত আপোনালোকে বিশেষকৈ নিজকে কণ্ট্ৰল কৰিব লাগিব। তৎক্ষণাত ৰিয়েক্ট নকৰিব, তৎক্ষণাত কোনো ধৰণৰ সিদ্ধান্ত নল'ব। গতিকে ধ্যান ৰাখক, আপুনি হয়তো কিছুমান পুৰণি বন্ধুৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰে বুলি কৈছে, বা পুৰণি বন্ধু সংগক আপোনালোকে লগ পাব পাৰে বুলি কৈছে। আজিৰ দিনটোত সুস্বাদু খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব। শিক্ষাৰ কামত আপোনালোকৰ বিশেষকৈ কিছুমান সমস্যা বা কিছুমান প্ৰব্লেম বা অসুবিধা
হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব কিন্তু খৰচ পাতি আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব পাৰে বন্ধু-বান্ধৱীসকল আজিৰ দিনটোত বিশেষকৈ ঘৰত যিকোনো যদি প্ৰব্লেম চলি আছিল বা সমস্যা চলি আছিল সেইখিনি দূৰ কৰাৰ বাবে অত্যন্ত শুভ দিন আজিৰ দিনটোত কথা বতৰা কওঁতে মধুৰতা আনক মিছ কমিউনিকেশ্যন হ'ব পাৰে জীৱনটো কোন দিশে গৈ আছে সেইখিনি ক্ষেত্ৰত নিজে কণ্ট্ৰল কৰিব লাগিব সেই নিজে আপোনালোকে এনালাইচিছ কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে লেজি ভাৱবোৰ আপোনালোকৰ যথেষ্ট আহিব কিন্তু সেইখিনি ত্যাগ কৰিব লাগিব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা যায় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰভাৱে পাৰ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং খুবেই প্ৰয়োজন আছে বৈবাহিক জীৱনৰ প্ৰব্লেমবোৰ যদি চলি আছিল সেইখিনি কেনেকৈ ছল্ভ কৰিব পৰা যায় কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব পৰা যায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত হৰমনেল প্ৰব্লেম আৰু বিশেষকৈ বডি পেইন আৰু চকুৰোগে কিছু অশান্তি কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে নিজে কেয়াৰ লওক বুলি কৈছে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা যে বিশেষকৈ এলাহ ভাৱবোৰ ত্যাগ কৰক বুলি কৈছে প্ৰথমতে কৈছিল বন্ধুসকল লেজিনেছ আপোনালোকৰ থাকিব পাৰে বুলি কৈছে নিজৰ আৱেগক কণ্ট্ৰল কৰক কথা বতৰা মধুৰতা আনক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নেপাহৰিব বন্ধু-বান্ধৱীসকল এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব সুখ গ্ৰহাত আপোনালোকৰ বৃদ্ধি হ'ব পাৰে পৰিয়ালত সুখ আৰু শান্তি আপোনালোকৰ থাকিব এজন বৃদ্ধ ব্যক্তিৰ পৰা আপোনালোকে বিশেষকৈ সহায় সহযোগিতা লাভ কৰিব তেওঁলোকৰ কথা বতৰা আপোনালোকক বিশেষকৈ অনুপ্ৰাণিত কৰিব বুলি কৈছে আজিৰ দিনটো খৰখেদা নকৰিব দৌৰা দৌৰি হৈ থাকিব শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব পাৰে কিছুমান সমস্যা আহিব পাৰে পাৰিবাৰিক দায়িত্ব আপোনালোকৰ বাঢ়িব পাৰে বুলি কৈছে আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব বুলি কৈছে কিন্তু অতিমাত্ৰা উৎসাহী হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে অৰ্থাৎ অভাৰ কনফিডেন্সত আহি কোনো ধৰণৰ কাম নকৰিব গতিকে ধ্যান ৰাখক আজিৰ দিনটোত চাকৰিয়ালসকলৰ আজিৰ দিনটোত বিশেষকৈ শুভ দেখা পোৱা যে কথা বতৰা মধুৰতা আনিব লাগিব কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মাতৃৰ লগত আপোনালোকৰ মতানৈক্য যদি সেইখিনি ৰিচেণ্টলি যদি হৈছিল যিসকলৰ অলৰেডি তেওঁলোকৰ আজিৰ দিনটো বিশেষকৈ সম্বন্ধবোৰ মজবুত হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ কাৰ্য পেচালবোৰ ঠিক হ'ব বুলি কৈছে অত্যন্ত শুভ দিন লাভ উঠাব চেষ্টাৰ ফলত আপোনালোকৰ আধৰুৱা কামবোৰ আপোনালোকৰ আজিৰ দিনটো সফল হ'ব ধন লাভৰ যোগ দেখাব যে বিদেশ যাত্ৰাৰ যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন মানসিক স্থিতিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক সংৰাগবোৰ থাকিলে বিশেষকৈ সংৰাগত আপোনালোকৰ কোনো ধৰণৰ সিদ্ধান্ত ল'লে বিশেষকৈ আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব পাৰে ৰৈ থকা কামবোৰত আপোনালোকৰ বাধা প্ৰদান কৰিব বাধা বাৰ আপোনালোকৰ প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে গতিকে সংৰাগত কোনো ধৰণৰ সিদ্ধান্ত নল'ব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব হোৱাৰ কামো আপোনালোকৰ ৰৈ যাব পাৰে গতিকে ধ্যান ৰাখক টকা পইচা হাতলৈ আহিব কৰ্মৰ ক্ষেত্ৰত অপৰচুনিটি লাভ কৰিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত এক্টিভ হৈ থাকিব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক আৱেগবোৰ বুজিবলৈ চেষ্টা কৰক এফৰ্ট দিব লাগিব আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভ হ'ব দিনটো সুন্দৰভাৱে পাৰ হ'ব কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কোনখিনি প্ৰব্লেমে আপোনালোকৰ বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু পিছ পৰাই ৰাখিছে বা আপোনালোকৰ আগবঢ়াত কিছু বাধা প্ৰদান কৰি আছে সমস্যাৰ সৃষ্টি কৰিছে কেনেধৰণৰ কাম কাজে গতিকে সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰাৰ বাবে আপোনালোকৰ সময় আহি পৰিছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কোনখিনি আপগ্ৰেড কৰিব লগা আছে কোনখিনি নতুনত্ব আনিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক প্ৰেমিক প্ৰেমিকাসকলৰ কৈছে বন্ধুসকল বৈবাহিক জীৱনত শুভ দেখা পাব যে কিন্তু ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব কিন্তু সুন্দৰভাৱে পাৰ হ'ব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক হৰমনেল প্ৰব্লেম আৰু চকুৰ প্ৰব্লেম আপোনালোকক দেখা দিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পাব যে কিছু চিন্তা থাকিব কিছু ব্যৰ্থতাৰ চিন্তা থাকিব আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে হাতলৈ অহা সুবিধাবোৰ যাবলৈ নিদিব কোনো নতুন দায়িত্ব আপোনালোকে আজিৰ দিনটো লাভ কৰিব পাৰে সেইখিনি সম্ভাৱনা আছে যথেষ্ট গতিকে ধ্যান ৰাখক বুলি কৈছে এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বন্ধুসকল মুগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নেপাহৰিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ বন্ধুসকল অন্য এটা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা যে দিনটো সুন্দৰভাৱে পাৰ হ'ব ধন টকা পইচা হাতলৈ আহিব খৰচ কিন্তু আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব পাৰে আত্মবিশ্বাসেৰে ভৰা দিন চাকৰিত আপোনালোকৰ পদোন্নতি লাভ কৰিব পাৰে সন্মান বাঢ়িব আপোনালোকৰ বিশেষকৈ চৰকাৰী কোনো ধৰণৰ সুযোগ সুবিধা আপোনালোকে আজিৰ দিনটোত লাভ কৰিব পাৰে বা চৰকাৰী কোনো ধন আপোনালোকৰ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে বহুত কষ্ট কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে আত্মনিয়ন্ত্ৰিত হওক বুলি কৈছে ক্ৰোধৰ অতিমাত্ৰা আপোনালোকৰ পৰিহাৰ কৰক বুলি কৈছে নেতিবাচক চিন্তাই আপোনালোকৰ মনত প্ৰভাৱ পেলাব পাৰে গতিকে বেয়া চিন্তা বা নিগেটিভ ভাৱবোৰ আপোনালোকে মনৰ পৰা পৰিহাৰ কৰক বুলি কৈছে পজিটিভ থিংকিংবোৰ আপোনালোকৰ মনলৈ আনক
কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ সলভ কৰিব, কেনেকৈ প্ৰব্লেমখিনি সলভ কৰি আগবাঢ়ি যাব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি চিন্তা কৰক বুলি কৈছে। নিগেটিভ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। জীৱনত আগবাঢ়ি যাবৰ বাবে বা কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিশেষকৈ শ্বৰ্টকাট নল'ব। যিখিনি কামত যিমানখিনি সময় আপোনালোকৰ দিব লাগে সেইখিনি দিবলৈ চেষ্টা কৰক। শ্বৰ্টকাট নকৰিব। তৎক্ষণাত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যদি তৎক্ষণাত কৰিবলৈ যায় কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰ কাম যিখিনি কাম কৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বাধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখক। সংৰাগবোৰ আপোনালোকে কমাই কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। কথা বতৰা মধুৰতা আনিব লাগিব। বিশেষকৈ ঘৰৰ যদি কিছুমান আৰ্থিক কিছুমান সমস্যা চলিছে সেইখিনি ক্ষেত্ৰত কিছু সকাহ লাভ কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত কথা বতৰা আৰু ধৈৰ্য ৰাখক। ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। কনফিউজন থাকিব কিন্তু ভুল সিদ্ধান্ত নল'ব। বিশেষকৈ কাৰোবাৰ কথাত বিশেষকৈ আহি কোনো ধৰণৰ সিদ্ধান্ত বা কোনো ধৰণৰ কাম নকৰিব তৎক্ষণাত। নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। গুৰুত্বপূৰ্ণ কামবোৰ হৈ থাকিব। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দেখা পাইছে যে হেল্থ ইণ্ডাষ্ট্ৰি বিশেষকৈ ট্ৰেভেলৰ লগত জড়িত বিশেষকৈ তেওঁলোকৰ আজিৰ দিনটোত লাভ হ'ব। সেইসকল জাতক জাতিকাসকলৰ প্ৰেমিক প্ৰেমিকাসকলৰ শুভ দেখা পায় যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। প্ৰব্লেমখিনি দূৰ হ'ব আৰু নতুন ৰিলেশ্যনশ্বিপ আপোনালোকৰ হৈ উঠিব পাৰে। গতিকে যিসকল অলৰেডি ছিংগল তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। বৈবাহিক জীৱনৰ শুভ দেখা পায় যে ৰিচেণ্টলি যদি আপোনালোকৰ টাচ ইছ্যু হৈ আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত হৰমনেল আৰু BP প্ৰব্লেম আৰু পেটৰ কিছু সমস্যা আপোনালোকৰ দেখা দিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ সময়ৰ সৎ ব্যৱহাৰ কৰক বুলি কৈছে। মনলৈ অহা নিগেটিভ ভাৱবোৰ আপোনালোকক পৰিহাৰ কৰক। ধৈৰ্য ধৰিব লাগিব। ভাগ্য আপোনালোকক লগ দিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটো আপোনালোকৰ শুভ কালাৰ হ'ব বন্ধুসকল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব বন্ধুসকল 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব নাপাহৰিব। বন্ধুসকলে বাঢ়িছোঁ ৰাশিফল শিতানৰ অন্যতম ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পায় যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ আপোনালোকৰ টকা পইচা হাতলৈ আহিব। কৰ্মত আপোনালোকৰ এক্সট্ৰা আৰ্নিং হ'ব। ইনকাম চইচটো আপোনালোকৰ শুভ দেখা পায় যে আজিৰ দিনটো অধিক কামত আপোনালোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মন অস্থিৰ হৈ থাকিব কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ আজি দিনটো শীতল হওক অৰ্থাৎ আপোনালোকে শান্তৰ হওক বুলি কৈছে। বিশেষকৈ নম্ৰতা আপোনালোকৰ ভাৱ আনিব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ পৰিৱৰ্তনবোৰ অহাৰ যথেষ্ট সম্ভাৱনা আছে। আজিৰ দিনটো বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। লাভৰ সুযোগ লাভ কৰিব। তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব। তেওঁলোকৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰে বুলি কৈছে। অত্যন্ত শুভ দিন। ধৈৰ্যৰ অভাৱ হ'ব বুলি কৈছে। কিন্তু কথা বতৰাত আপোনালোকে মধুৰতা আনিবলৈ চেষ্টা কৰক। বন্ধুসকল অধিক আপোনালোকৰ কামবোৰ সফল হ'ব বুলি কৈছে। ব্যৱসায়ত প্ৰতিকূল পৰিস্থিতি আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। খঙৰ অতিৰিক্ততা আপোনালোকৰ থাকিব। সংৰাগবোৰ পৰিহাৰ কৰক। আজিৰ দিনটোত বৈবাহিক জীৱনত মতানৈক্য হ'ব পাৰে। গতিকে ধ্যান ৰাখক। আজিৰ দিনটো আপোনালোকৰ কোনো ধৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিছুমান যদি ডাউট থাকে, কিছুমান কনফিউজন থাকে তেনেহ'লে জনা বুজাৰ ব্যক্তিৰ পৰা আপোনালোকে কিছু গাইডেঞ্চ আপোনালোকে লৈ সেইখিনি আপোনালোকৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। জীৱনটো ভুল পথে আপোনালোকৰ বা ভুল ডাইৰেকশ্যনত ফালে আপোনালোকৰ গতি কৰা দেখা পোৱা যায়। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। কোন দিশে আপোনালোকে গৈ আছে, কোন ডাইৰেকশ্যনত গৈ আছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ চিন্তা কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে। ইচ্ছা শক্তি আপোনালোকৰ বাঢ়িব। ভুল ইচ্ছা আপোনালোকৰ বাঢ়িলে সেইখিনি ক্ষেত্ৰত নিজে কণ্ট্ৰল কৰিব লাগিব। ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা যায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰভাৱে পাৰ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এটা কথা মনত ৰাখিব লাগিব। বন্ধুসকল নিজৰ কথা বতৰা মধুৰতা আনক বুলি কৈছে। পৰিৱৰ্তনবোৰ যথেষ্ট অহা বা অপৰচুনিটিবোৰ অহাৰ সম্ভাৱনা দেখা পোৱা যায়। নতুনত্ব আহিব বুলি কৈছে। আজিৰ দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো আপোনালোকক বঢ়াব লাগিব। ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক। বৈবাহিক জীৱনত দিনটো সুন্দৰভাৱে পাৰ হ'ব। কথা বতৰা মধুৰতা আনিব লাগিব। আজিৰ দিনটো আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ থাকিব। অত্যন্ত শুভ দিন। কনফিডেঞ্চ আপোনালোকৰ থাকিব। সাহস থাকিব। স্বাস্থ্যৰ প্ৰতি কিন্তু ধ্যান ৰাখক। নিজৰ স্বাস্থ্যৰ প্ৰতি নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। হৰমনেল প্ৰব্লেম আৰু বিশেষকৈ চকুৰ ৰোগে অলৰেডি যদি আপোনালোকৰ যিসকলৰ থাইৰয়ডৰ কিছু সমস্যা আছে সেইসকল ব্যক্তি বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব বন্ধুসকল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এবাৰ এছো ৰাশিফল শিতানৰ অন্যতম ৰাখিলোঁ। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। কিন্তু আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখক। কিছু চিন্তা ভাৱনাবোৰ থাকিব। কিছু মানসিক চিন্তা থাকিব। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। মৰ্ণিং টাইমত বিশেষকৈ বন্ধুৰ সহায়ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সুযোগ পাব পাৰে বুলি কৈছে। আয় বাঢ়িব। খৰচো আপোনালোকৰ বৃদ্ধি পাব। মনত নেতিবাচক চিন্তাৰ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজে পৰিহাৰ কৰক। আত্মবিশ্বাস কমি যাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত
ধ্যান ৰাখিব লাগিব নিজক আবেগক কণ্ট্ৰল কৰক বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ নিজৰ খং ৰাগে হওক আপোনালোকৰ কথা বতৰা কোৱাৰ ক্ষেত্ৰতে হওক সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক দৈনন্দিন আপোনালোকৰ কাম কাজত অসুবিধা পাব পাৰে বুলি কৈছে যিধৰণে আপোনালোকৰ যি গতানুগতিকভাৱে আপোনালোকৰ কামবোৰ কৰিছে সেইখিনি ক্ষেত্ৰত কিছু সমস্যা বা বাধা আপোনালোকৰ আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ আজিৰ দিনটোত পৰিয়ালৰ ব্যক্তিসকলৰ সহযোগত আপোনালোকৰ বিশেষকৈ আধৰুৱা কামবোৰ পূৰণ হ'ব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি নিজে যত্ন লওক বুলি কৈছে নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে নিজে যত্ন লওক বুলি কৈছে টকা পইচা আহিব আৰু যিসকলে বিদেশ যাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন আৰু বন্ধু-বান্ধৱীসকল ভাগ্য লগ দিব কিন্তু আপোনালোকৰ টকা পইচা ইনকাম কৰাৰ ক্ষেত্ৰত ভুল পথ কেতিয়াও নল'ব গতিকে ধ্যান ৰাখক কিছুমান সিদ্ধান্ত লওঁতে কিছুমান কাম কৰোঁতে বিশেষকৈ ৰ'ব তৎক্ষণাত নকৰিব ধৈৰ্য ধৰিব লাগিব বেলেগৰ কথা বতৰাত আহি আপোনালোকে যিকোনো কাম নকৰিব আজিৰ দিনটো গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে বন্ধু-বান্ধৱীসকল আজিৰ দিনটো আপোনালোকৰ বিশেষকৈ ডাঙৰ কোনো ব্যক্তিৰ সৈতে বা কোনো বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতোঁতে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰসকলৰ লগত কথা পাতোঁতে বিশেষকৈ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক জীৱনটো অৰ্থাৎ আপোনালোকৰ লাইফষ্টাইলটো আপোনালোকে বিশেষকৈ কোন দিশে আপোনালোকে গতি কৰিছে বা কেনেকৈ আগবাঢ়িব কেনেকৈ নিজৰ জীৱনটো গঢ় দিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে জীৱনটো এনালাইচিছ কৰাৰ বাবে অত্যন্ত শুভ দিন ছফ্টৱেৰ হওক আপোনালোকৰ বিশেষকৈ ফাইনেন্স আদিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটো লাভ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ শুভ দেখাব যে সংৰাগবোৰ আপোনালোকে তৎক্ষণাত নকৰিব নহ'লে মতানৈক্য হ'ব পাৰে বৈবাহিক জীৱনত শুভ দেখাব যে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ থাকিব কিন্তু কিছুমান সিদ্ধান্ত লওঁতে জীৱনসংগীৰ সৈতে ডিছকাছ কৰি ল'ব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব কনফিডেঞ্চ থাকিব আজিৰ দিনটো বিশেষকৈ বেলেগৰ লগত কম্পেয়াৰ নকৰিব স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক পেটৰ ৰোগে আৰু চকুৰ কিছু প্ৰব্লেম আপোনালোকক দেখা দিব পাৰে আজিৰ দিনটো আপোনালোকক সুন্দৰভাৱে পাৰ হ'ব কিন্তু আনৰ কথা বতৰাত আহি কোনো ধৰণৰ সিদ্ধান্ত নল'ব কিছুমান ডিচিজন লওঁতে আপোনালোকে নিজে মনৰ পৰা আপোনালোকে বিশেষকৈ সেইখিনি ডিচিজনবোৰ লোৱাৰ ক্ষেত্ৰত ভাবিব কেনেকৈ আগবাঢ়িব কেনেকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব প্লেনিং কৰিব আগতীয়াকৈ গতিকে ধ্যান ৰাখক আনৰ কথা বতৰাত আহি কোনো ধৰণৰ সিদ্ধান্ত নল'ব গতিকে গুৰুত্ব প্ৰদান কৰক আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বন্ধু-বান্ধৱীসকল ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিব নাপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব স্বাস্থ্যৰ প্ৰতি কিন্তু সচেতন হওক স্বাস্থ্যৰ প্ৰতি যত্ন লওক ব্যস্ততাৰ মাজতে আপোনালোকে বিশেষকৈ নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে পুৰণি বন্ধুৰ সৈতে বিশেষকৈ কোনো যোগাযোগ হ'ব পাৰে বুলি কৈছে বা লগ পাব পাৰে আপোনালোকৰ আজিৰ দিনটো খৰচ পাতি বাঢ়িব আৰু আশাৰ প্ৰত্যাশাৰ মিশ্ৰিত অনুভূতি আপোনালোকৰ মনত থাকিব বুলি কৈছে আজিৰ দিনটো পিতৃৰ লগত মতানৈক্য আপোনালোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখক যদি অলৰেডি চলিছে সেইখিনি ক্ষেত্ৰত নিজে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ঘৰুৱা পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে নেতিবাচক চিন্তাৰ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক বন্ধুৰ সহায়ত আপোনালোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব বুলি কৈছে চাকৰিটো আপোনালোকৰ পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে বুলি কৈছে সুযোগ থাকিব পাৰে বুলি কৈছে সুযোগ আহিব পাৰে বুলি কৈছে অত্যন্ত শুভ দিন লাভ উঠাব আজিৰ দিনটোত তৎক্ষণাত ধন লাভ হ'ব পাৰে বিশেষকৈ অন্য ব্যক্তিৰ কথা বতৰাত আপোনালোকৰ ভুলতো কোনো সিদ্ধান্ত নল'ব ধ্যান ৰাখক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখাব যে মতানৈক্য যদি হৈছিল সেইখিনি ক্ষেত্ৰত ঠিক কৰাৰ বাবে অত্যন্ত শুভ দিন বিশেষকৈ আজিৰ দিনটো কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক নহ'লে আপোনালোকৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে আগবাঢ়ি যাবৰ বাবে অপৰচুনিটিবোৰ হাতৰ পৰা যাবলৈ নিদিব আৰু লং টাইম আপোনালোকে সেইখিনি বেনিফিট উঠাবলৈ কাৰণে আপোনালোকৰ চেষ্টা কৰক বুলি কৈছে কণ্ট্ৰল কৰিব লাগিব আৰু বিশেষকৈ ছিনিয়ৰসকলৰ লগত যাতে কোনো ধৰণৰ মতানৈক্য মিছ আণ্ডাৰষ্টেণ্ডিং নহয় সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে নহ'লে আপোনালোকৰ যিখিনি সুযোগ সুবিধা যিখিনি অপৰচুনিটি আছে সেইখিনি আপোনালোকে লাভ উঠাব নোৱাৰিব পাৰে গতিকে ধ্যান ৰাখক প্ৰেমিক প্ৰেমিকাসকলৰ শুভ দেখাব যে অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভ হ'ব বৈবাহিক জীৱনত শুভ দেখাব যে কিন্তু বন্ধু-বান্ধৱীসকল এই কেইদিনত বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনত আনৰ লগত বেছিকৈ কম্পেয়াৰ নকৰিব প্ৰব্লেম হ'ব পাৰে ভুলতো গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক লিভাৰৰ যিসকলৰ প্ৰব্লেম আছে চকুৰ যিসকলৰ প্ৰব্লেম অলৰেডি চলি আছে তেওঁলোকৰ বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক আজিৰ দিনটো বিশেষকৈ হাৰ্টৰ যিসকলৰ সমস্যা আছে তেওঁলোকৰ বিশেষকৈ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে তেওঁলোকে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখাব যে আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব ধৈৰ্য ধৰিব আগবাঢ়ি যাবৰ বাবে অপৰচুনিটিবোৰ হাতৰ পৰা যাবলৈ নিদিব আজিৰ দিনটো বিশেষকৈ কথা বতৰা মধুৰতা আনক বিশেষকৈ আনৰ কথা বতৰাত আহি কোনো ধৰণৰ সিদ্ধান্ত নল'ব আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বন্ধুসকল বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশি ফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব কথা বতৰাৰ মধুৰতা থাকিব ব্যৱসায়ৰ বাবে বহিৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে যিসকলে বিদেশ যাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ দিন ভৱনত আপোনালোকৰ লাভজনক বুলি কৈছে
পৰিয়াল আৰু বন্ধু বান্ধৱীয়ে আপোনালোকৰ সহায় কৰিব বুলি কৈছে তেওঁলোকৰ পৰা ছাপোৰ্ট পাব হেল্প পাব আত্মীয়ৰ পৰা তেওঁলোকৰ বিশেষকৈ আত্মীয় ব্যক্তিসকলৰ পৰা বা ঘৰৰ পৰিয়ালৰ পৰা আপোনালোকৰ বিশেষকৈ ছাপোৰ্ট পাব সাহস আপোনালোকৰ লাভ কৰিব পাৰে বুলি কৈছে আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব পাৰিব কিন্তু নেতিবাচকতাই আপোনালোকৰ বিশেষকৈ আপোনালোকৰ মনত প্ৰভাৱ পেলাব পাৰে সেইখিনি সম্ভাৱনা যথেষ্ট আছে গতিকে ধ্যান ৰাখক সেই ধৰণৰ চিন্তা ভাৱনাবোৰ আপোনালোকৰ মনলৈ আহিব নিদিব নিগেটিভ থিংকিংবোৰ আপোনালোকৰ মনলৈ আহিব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰক বুলি কৈছে মন অস্থিৰ হৈ থাকিব সংৰাগবোৰ কমাব লাগিব কোনো সম্পত্তি বা বিশেষকৈ যদি ক্ৰয় কৰিব বিচাৰিছিল সেইখিনি ক্ষেত্ৰত অত্যন্ত শুভ দিন বুলি কৈছে আজিৰ দিনটোত বৈবাহিক জীৱনত বিশেষকৈ তেওঁলোকৰ পৰা সহযোগ পাব অত্যন্ত শুভ দিন ছাপোৰ্ট পাব কোনো ধৰণৰ ভাল খবৰে আপোনালোকৰ বিশেষকৈ আপোনাৰ আৰু ঘৰৰ পৰিয়ালটো আপোনালোকৰ বিশেষকৈ মনটো প্ৰফুল্ল কৰি তুলিব বুলি কৈছে মনবিলাক আপোনালোকৰ উৎফুল্লিত হৈ পৰিব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব তৎক্ষণাৎ কোনো ধৰণৰ সিদ্ধান্ত নল'ব কাৰ্যৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান ৰাখিব ধৈৰ্য ধৰিব প্ৰত্যেকটো কাৰ্যতে আপোনালোকৰ বিশেষ প্ৰত্যেকটো কাম কৰোঁতে বিশেষকৈ ধ্যান ৰাখক সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক আজিৰ দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ ইজনে সিজনৰ মনৰবোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক প্ৰয়োজনবোৰ বুজিবলৈ চেষ্টা কৰক কি বিচাৰে আচলতে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বৈবাহিক জীৱনত ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে কিন্তু ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কাজিয়া পেচাল যদি হৈ আছে টকা পইচাক লৈ বা কোনো ধৰণৰ কথা বতৰাক লৈ সেইখিনি ঠিক কৰাৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক কৈছে বন্ধুসকল দাঁতৰ আৰু চকুৰ প্ৰব্লেম আপোনালোকৰ কিছু অসুবিধা কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলক শুভ দেখাব যে অভাৰ থিংকিং হৈ কোনো ধৰণৰ কাম নকৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আজিৰ দিনটোত আপোনালোকৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত কনফিডেঞ্চ আপোনালোকৰ থাকিব বিশেষকৈ ছাপোৰ্ট পাব আজিৰ দিনটো আপোনালোকৰ যেতিয়া ছাপোৰ্ট পায় কোনো এটা কাম কৰিবৰ বাবে বা যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক বা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতে হওক যেতিয়া সাহস আপোনালোকে পায় সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুতো যিখিনি কাম আপোনালোকে কৰিব পৰা নাছিল সেই ধৰণৰ কামবোৰ আপোনালোকৰ হৈ উঠিব পাৰে বুলি কৈছে বা সেই ধৰণৰ কামবোৰ আপোনালোকে সফলতাৰে আপোনালোকে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে অত্যন্ত শুভ দিন সেইখিনি ক্ষেত্ৰত লাভ হ'ব কথা বতৰা কিন্তু মধুৰতা আনিব লাগিব সংৰাগবোৰ পৰিহাৰ কৰক আপোনালোকৰ আজিৰ দিনটোৰ শুভ ৰং হ'ব বন্ধুসকল সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা ৰাশিলৈ বন্ধুসকল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিদৰে পাৰ হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখাব যে কথা বতৰা মধুৰতা থাকিব আত্মবিশ্বাস থাকিব কিন্তু মনটো অশান্তি হ'ব পাৰে বুলি কৈছে কিছুমান কাম যদি কালি কৰিম পৰহি কৰিম আপোনালোকে যদি পেলাই থৈ দিছে বা কৰিম বুলি যদি আপোনালোকে বহুত দিন ৰখাই থৈ দিছে সেই ধৰণৰ কাম কাজে বিশেষকৈ আপোনালোকৰ বাধা প্ৰদান কৰিব পাৰে বা সমস্যা বা প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি কাম কাজ আপোনালোকৰ আছে আজিৰ দিনটোত বিশেষকৈ সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটো কাৰ্যৰ ক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তনবোৰ যথেষ্ট আহিব পৰিয়ালত বিশেষকৈ কিছুমান যদি সমস্যাৰ সৃষ্টি হৈছে বা প্ৰব্লেম যদি চলি আছে সেইখিনি আপোনালোকৰ বিশেষকৈ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে গতিকে গুৰুত্ব প্ৰদান কৰিব লাগিব কম আয় আৰু অধিক খৰচৰ বাবে আপোনালোকৰ অশান্তি পাব পাৰে বুলি কৈছে বিশেষকৈ অপ্ৰয়োজনীয় কাজিয়া আৰু তৰ্ক বিতৰ্কৰ পৰা আপোনালোকে আজিৰ দিনটোত আঁতৰি থাকিবলৈ চেষ্টা কৰক বুলি কৈছে জনা বুজা কামতে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িবলৈ চেষ্টা কৰক বুলি কৈছে ভুল সিদ্ধান্ত ল'ব পাৰে গতিকে সেইখিনি সম্ভাৱনা আছে ধ্যান ৰাখক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত টকা পইচা হাতত আহিব কিন্তু বেলেগক দেখি আপোনালোকে বিশেষকৈ আনৰ উন্নতি দেখি বা আনৰ ব্যৱসায় বাণিজ্যক দেখি সেই ধৰণৰ কৰিবলৈ গ'লে কিছুমান ক্ষেত্ৰত আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব পাৰে গতিকে নিজে নতুনত্ব আনিবলৈ চেষ্টা কৰক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নিজে কেনেকৈ নিজৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গ্ৰ' কৰিব পাৰি কেনেকৈ নতুনত্ব আনিব পাৰি কেনেকৈ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে পুৰণি কথা বতৰাত বিশেষকৈ নাযাব প্ৰব্লেম হ'ব পাৰে আজিৰ দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ ধৈৰ্য ধৰিব লাগিব সংৰাগবোৰ কমাব লাগিব বৈবাহিক জীৱনত বিশ্বাসৰ কিছু প্ৰয়োজন আছে ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক টাচ ইছ্যু হোৱাৰ যথেষ্ট সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ আৰু চকুৰ প্ৰব্লেম আৰু বিশেষকৈ যিসকলৰ হাৰ্টৰ কিছু সমস্যা আছে সেইসকল ব্যক্তিয়ে বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখাব যে অভাৰ এক্সাইটমেণ্ট হৈ কোনো ধৰণৰ কাম নকৰিব কণ্ট্ৰল কৰিব লাগিব কনফিডেন্স আপোনালোকৰ কিছু দৰকাৰ আছে কিন্তু অভাৰ কনফিডেন্সত কোনো ধৰণৰ কাম নকৰিব ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে ঘৰত যদি কিছুমান প্ৰব্লেম চলি আছিল সেইখিনি সলভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজিৰ দিনটো বিশেষকৈ কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰক সংৰাগবোৰ পৰিহাৰ কৰক আপোনালোকৰ বিশেষকৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ তৎক্ষণাৎ সংৰাগবোৰ উঠে সেইখিনি ক্ষেত্ৰত কমাব লাগিব সেই ধৰণৰ সংৰাগে আপোনালোকৰ কিছুমান ক্ষেত্ৰত ডাঙৰ এটা প্ৰব্লেম আপোনালোকৰ ক্ৰিয়েট কৰা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখক সেইখিনি ক্ষেত্ৰত কণ্ট্ৰল কৰিব লাগিব নিজৰ আৱেগক কণ্ট্ৰল কৰক বুলি কৈছে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত বিশেষকৈ চাই চিতি আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে আগন্তুক আহি থকা দিনবোৰতো আজিৰ দিনটো আপোনালোকৰ শুভ ৰং হ'ব বন্ধুসকল গোলাপী ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা যায়। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। শৈক্ষিক কামত আপোনালোকৰ সুখদায়ক ফল পোৱা দেখা যাব। বিশেষকৈ আজিৰ দিনটো পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা ধন লাভ কৰিব পাৰিব বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ উন্নতিৰ যুগ দেখা পোৱা যায়। খৰচ পাতি বেছি হ'ব। আজিৰ দিনটোত আত্মবিশ্বাস কমি যাব পাৰে, ধ্যান ৰাখক, আত্মবিশ্বাস বঢ়াব লাগিব। কৰ্মৰ ক্ষেত্ৰত অৱস্থা উন্নত হ'ব বুলি কৈছে পূৰ্বতকৈ। আজিৰ দিনটোত বিশেষকৈ কিছুমান যদি কৰ্মৰ ক্ষেত্ৰত বাধাৰ বা প্ৰব্লেম ফেচ কৰিছিল সেইখিনি দূৰ কৰাৰ বাবে অত্যন্ত শুভ দিন। বহুত কষ্ট কৰিব লাগিব, কষ্টৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকলে আপোনালোকৰ সহযোগ লাভ কৰিব, তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। আজিৰ দিনটোত মানসিকভাৱে আপোনালোকৰ কিছু শান্তি অনুভৱ কৰিব পাৰে বুলি কৈছে। অত্যন্ত শুভ দিন, লাভ উঠাব। আজিৰ দিনটো সংকল্প শক্তি আপোনালোকৰ বাঢ়িব, কনফিডেন্স থাকিব, চেষ্টা কৰিব, টকা পইচা হাতলৈ আহিব। টকা পইচা কিন্তু ধাৰলৈ নিদিব আৰু নল'ব, গতিকে ধ্যান ৰাখক বুলি কৈছে। আজিৰ দিনটোত কথা বতৰা মধুৰতা আনিবলৈ চাব আৰু সকলো ব্যক্তি আপোনালোকৰ বিশেষকৈ সফলতাক আপোনালোকে ভাল দৃষ্টিৰে নাচাব পাৰে, গতিকে ধ্যান ৰাখক। সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত নল'ব। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক, কমফৰ্ট জোনৰ পৰা ওলাব চেষ্টা কৰক। জীৱনটো আগবাঢ়ি যোৱাৰ বাবে বেছিক যিখিনি কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটো কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলক শুভ দেখাব যে আণ্ডাৰষ্টেণ্ডিং বঢ়াব লাগিব। বৈবাহিক জীৱনত দিনটো সুন্দৰভাৱে পাৰ হ'ব। ফিউচাৰ প্লেনিঙৰ বাবে অত্যন্ত শুভ দিন। জীৱন সংগীৰ সৈতে ডিছকাছ কৰিব প্ৰব্লেমবোৰ সলভ কৰাৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলক শুভ দেখাব যে দিনটো সুন্দৰভাৱে পাৰ হ'ব। ফ'কাছ থাকিব, এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। আজিৰ দিনটো বিশেষকৈ নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক। বিশেষকৈ চকুৰ আৰু হাড়ৰ কিছু সমস্যা আপোনালোকৰ দেখা দিব পাৰে, প্ৰব্লেম দেখা দিব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি, নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে নিজে যত্ন লওক বুলি কৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ আজিৰ দিনটো শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকল বন্ধু বান্ধৱীসকল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি বন্ধু বান্ধৱীসকল, এই ৰাশিফল ভিডিঅ'টো ইমানেই।